কিমান দিনৰ মূৰত এনেকৈ হোটেলৰ সন্মুখত বহি চাহ খাবা পাৰছোঁ। আয়ো কিমান ভাল লাগছে না আজি। গুটু কিমান দিনৰ মূৰত আজি এনেকৈ বহিছোঁ, বৰ ভাল লাগছে দে চাহ কাপ খাই কিনে। সেইটো কণীৰাম জেঠু আহি আছেচোন নে? আহি আছেচোন। কিয়ে বাপা, খেতু আৰু পৰম দুয়ো বহি চাহ খাই আছা? স্কুল পাতিতো বন্ধয়ে, পিছে পঢ়া পাতি কৰছা না সেইও বাদ দিছা? নাই জেঠু, আমি পঢ়া বাদ দিয়া নাইতো, আমি পঢ়ি আছোঁ। জেঠু আমি এতিয়া স্কুলত নহয় হা, আমি এতিয়া কলেজত পঢ়োঁ। কি হ'ব, আমি এক বছৰ ধৰি কলেজে যাব পৰা নাই, কৰোণা ভাইৰাছত ধৰি। পিছে তহাৰ কাৰণেতো ভালেই হৈছি, তহোন কলেজ যাব লগা হোৱা নাই। নাই হা জেঠু, আমি কলেজ যাব নাপায় আমাৰ কিমান যে বেয়া লাগি আছে আমিহে জানো। হয় না? দে ঠিক আছে দে। জেঠু তুমি ক'ত যোৱা এতিয়া? মই এতিয়া ভেকচিন ল'বা যাওঁ ৰ, ভেকচিনটো লৈ আহোঁ। দেখছাইতো দেশৰ পৰিস্থিতি কি হৈছে, সেয়েহে যাওঁ ৰ ভেকচিনটো লৈ আহোঁ। পিছে তহোন ভেকচিন লৈছা না নাই? নাই ৰ'বা জেঠু, মানে ভেকচিন ল'বা অলপ ভয়হে লাগে। কি? ভেকচিন ল'বা ভয় লাগে তহাৰ? কৰোণা ভাইৰাছৰ কাৰণে কিমান মানুহ মৰবা ধৰছি জানা না তহোন? দেশত ভেকচিন ল'বা কাৰণে কিমান হাহাকাৰ লাগি আছে, আৰু তহোন ভেকচিন নল? ঘটু, পৰম, তহোন দুয়ো ইটাই যা আৰু আমাৰ কুমৰা কাটা হাইস্কুলত যাই ভেকচিন লৈ আহিনি। জেঠু হয় দে, ঠিকে কৈছা। তে আমিও যাওঁ দে, ভেকচিনটো লৈয়ে আহোঁ। বেছ কৰছা। আৰু ৰাইজসকল, আপোনালোকেও ভয় নকৰিব, যিমান পাৰে সোনকালে আপোনালোকৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যাওক আৰু ভেকচিন লওক।